হাতত মেহেন্দি লৈ কইনাৰ সাজত ৰেডি অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী গগৈ। হয় বন্ধু বান্ধৱীসকল, এইবাৰ বিয়াত বহিবলৈ লৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী গগৈ। অহাকালি অৰ্থাৎ 20 জানুৱাৰী তাৰিখে বিবাহ পাশত আবদ্ধ হ'ব অভিনেত্ৰী দেৱাশ্ৰী গগৈ। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ মেহেন্দিৰ ফাংচন আৰম্ভ হৈ গৈছে। সখীৰ ৰূপত দেখিবলৈ পোৱা গ'ল অভিনেত্ৰী প্ৰিয়ম পল্লৱী। মেহেন্দিৰ নিশা কইনাৰ সৈতে নাছিলে সখী প্ৰিয়ম পল্লৱীও। যুগ্ম জীৱনৰ পাতনি মেলিবলৈ লোৱা অভিনেত্ৰী দেৱাশ্ৰী গগৈ হ'বলগীয়া স্বামীৰ নাম হৈছে সীমান্ত বৈশ্য। অসম পুলিচৰ এগৰাকী পুলিচ বিষয়া হৈছে সীমান্ত বৈশ্য। দুয়ো বহু বছৰ ধৰি প্ৰেমৰ বান্ধোনত বান্ধ খাই এইবাৰ বিয়াত বহিবলৈ লৈছে। এই ভাল লগা মুহূৰ্তৰ কেইখনমান ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে অভিনেত্ৰী দেৱাশ্ৰী গগৈয়ে। আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেত্ৰী দেৱাশ্ৰী গগৈলৈ থাকিল হিয়া ভৰা ওলগ আৰু শুভেচ্ছা।